যিসকল যুৱক যুৱতী লগতে যিসকল মহিলা আজি ওলাই আহি আমাৰ পিঠাগুটিটো পাটচাকুৰ যিটো পথ নতুনকৈ নিৰ্মাণ কৰিলে আমাৰ যোগেন মোহনদেৱে বৰ ধুনীয়াকৈ নিৰ্মাণ কৰি গ'ল সেই পথটোত দুই কাষে আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰি গৈ আছোঁ আৰু আজি এই অঞ্চলৰ বিশেষকৈ আমাৰ লাইচেং ডবা চাৰিআলি গড় চাৰিআলি এই অঞ্চলৰ গোটেই মহিলা হওক সমাজ ওলাই আহি আজি পুলিবিলাক ৰোপণ কৰিলে কৃষ্ণচূড়া পুলিবিলাক ভাল লাগিছে যিটো সহায় পাইছোঁ আচলতে আমাৰ আজি প্ৰমাণ হৈ গৈছে যে আমাৰ অসমখন সঁচাকৈ মূলা গাভৰুৰ দেশ সঁচাকৈ সতী জয়মতীৰ দেশ আজি ভাল লাগিছে ইমান এটা ভাল দিনত মহিলাসকল ওলাই আহিছে ওলাই আহি প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি গৈছে আৰু এনেধৰণে যদি অনাগত দিনতো বিশেষকৈ মহিলা সমাজ আৰু কণ কণ শিশুসকল যদি ওলাই আহে অনাগত দিনত আমাৰ চৰাইদেউ জিলাখন সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰঙীন ৰঙেৰে ভৰি পৰিব আৰু তেতিয়াই এই অঞ্চললৈ পৰ্যটকৰ সোঁত বব আৰু পৰ্যটকৰ সোঁত বলে আমাৰ এই অঞ্চল যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ যোগেদি সংস্থাপিত হ'ব পাৰিব আৰু আপোনালোকে সকলোৱে জ্ঞাত মই 2019 চনৰ 1 ডিচেম্বৰৰ পৰাই বিশেষকৈ সাংবাদিকসকলৰ সহযোগত শিল্পী সমাজৰ সহযোগত গ্ৰাম্য অঞ্চলৰ প্ৰকৃতিক ভালপোৱা সকলো ৰাইজৰ সহযোগত সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি আহিছিলোঁ আৰু আপোনালোকে ইতিমধ্যে মন কৰিছে নিশ্চয় চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চলত সোণাৰুৱে হাঁহিবলৈ ধৰিছে কৃষ্ণচূড়া ৰঙীন ৰঙত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছে আশা কৰিছোঁ অনাগত দিনত গোটেই জিলাখন এখন সৰ্বাংগ সুন্দৰ চৰাইদেউ জিলাত এখন পৰ্যটন ক্ষেত্ৰ জিলা হিচাপে পৰিণত হ'ব গছ আমি ৰুব লাগে যিহেতু অনুপাতকাই ডাঙৰীয়াই গছৰ এই নেতৃত্ব লৈছে সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোৱাৰ গতিকে তেখেতলৈ অশেষ ধন্যবাদ থাকিল আৰু আমাৰ এই পাটচাকু আৰু পিঠাগুটি পথছোৱাত যিহেতু তেওঁ পুনৰবাৰ আকৌ সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰিবলৈ লৈছে গতিকে আমি দিচাংপানী অঞ্চলৰ সকলো মহিলা ওলাই আহিছোঁ লগতে কণ কণ শিশু আৰু ল'ৰা ছোৱালীবিলাকো আছে লগত আমাৰ লগত গতিকে গছক আমি সকলোৱে ৰুই পিনে আমাৰ পৰিৱেশটো যাতে সুস্বাস্থ্যকৰ কৰিব পাৰোঁ তাৰ বাবে সকলোলৈকে মোৰ আহ্বান থাকিল যিহেতু 5 জুন আহি আছে গতিকে গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে 5 জুনত সকলোৱে প্ৰকৃতিৰ বাবে সকলোৱে নিজাকৈ হ'লেও এটি গছপুলি ৰোপণ কৰক আমি শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ নমস্কাৰ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ গছ থাকিলেহে মানুহ জীয়াই থাকিব পাৰে গতিকে আমি অসমখন সকলো ঠাইতে আমি সেউজীয়া কৰা মানুহেৰে শ্ৰদ্ধাৰ অনুপাতকাইদেৱৰ নেতৃত্বত আমি আজি এই পাটচাকু আৰু পিঠাগুটিৰ যিটো পথ সেই পথৰ কাষেদি সকলো মহিলা ওলাই আহি যুৱক যুৱতী ওলাই আহিছে আমি গছপুলি ৰুই সেউজীয়া কৰা মানুহেৰে আগবাঢ়িছোঁ আৰু অদূৰ ভৱিষ্যতলৈ আহি থকা প্ৰজন্মক আমি বায়ু প্ৰদূষণৰ পৰা ৰক্ষা পাবৰ কাৰণে যিখিনি আমাৰ কৰণীয় আৰু কৰ্তব্য দায়িত্ব আছে সেই সকলোখিনি আমি নিষ্ঠাৰে পালন কৰিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ আৰু আগন্তুক সময়ত আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াই অসমখন শুৱনি কৰা প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আশা ৰাখি সকলো ৰাইজলৈ নমস্কাৰ